নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপশিখাই স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ এই ব্লগটোলৈ। আজি শুই উঠিয়েই মাথাত লগালোঁ তেল। এয়া বাহিৰৰ বতৰ, ধুনীয়া ঠাণ্ডা। এতিয়ালৈকে চাওঁচোন আগলৈ কি হয়। পাকঘৰলৈ আহিয়ে আজি দেখা পালোঁ, এয়া চাওকচোন আমাৰ ঘৰৰ খেতি, দুটা বেঙেনা আৰু দুটা তিতা কেৰেলা। কাৰ নাকত দিম, তথাপিও ইয়াক খোৱা হ'ব। আহকচোন আজি আপোনালোকৰ লগত কিবা এটা শ্বেয়াৰ কৰোঁ। এয়া লৈছোঁ মই 4 কাপমান পিঠাগুড়ি, তাত 1 ফাল নাৰিকল ৰুকা আৰু 1 কাপ চেনি, অলপ নিমখো দিছোঁ। গোটেইখিনি দি এনেকৈ অলপ পানী দি জৰজৰীয়া হোৱাকৈ সানি ল'লোঁ। তাৰপিছত এয়া গ্লাছকেইটা তলফালে ফুটা কৰি এনেকৈ লাহে লাহে ভৰাইছোঁ। হেঁচি দিয়া নাই আকৌ, মই অলপমান লেভেলিং কৰি দিছোঁ আৰু অলপমান টুকুৰিয়াই দিছোঁ যাতে মাজত ফাক নাথাকে আৰু বহি যায়। বেছি হোৱা পিঠাগুড়িখিনি মই এনেকৈ এটা কণ্টেইনাৰত ভৰাই ফ্ৰিজত ষ্ট'ৰ কৰি দিম। এতিয়া মই কুকাৰটোত পানী ভৰাই ল'ম আধালৈকে আৰু ঢাকনখন মাৰিম হুইচেলটো এৰাই পেলাই। কুকাৰটো উঠাই দিলোঁ গেছৰ ওপৰত আৰু পানীখিনি বইল হোৱালৈ ৰখিম। বইল হ'লে আমি গমেই পাম, ওপৰেদি ধোঁৱা ওলাব। আৰু এতিয়া মই সেই সৰু সৰু কাপকেইটা ওচৰ চপাই লৈছোঁ। পানীখিনি বইল হয় মানে মই টিফিন ৰেডি কৰোঁ হাজবেণ্ডৰ কাৰণে। ৰাতি ধুই থৈছিলোঁ যদিও এতিয়া আকৌ কিবা এটা স্মেল ওলাইছে, সেইকাৰণে মই আকৌ ধুই লৈছোঁ এবাৰ। গৰমৰ দিনত হয় এনেকুৱা, টিফিনটো ধুই পেলাই ভৰাই থৈ দিলে, বন্ধ কৰি থৈ দিলে স্মেল এটা ওলায়, যিটো ভাল নালাগে। এয়া কলডিল, আলু আৰু মচুৰ দালিৰ ভাজি, অলপ থুপথুপীয়া নিচিনাকৈ বনোৱা হৈছে। এইটো ভাজি নহয়, জোল ভাজি বুলি ক'ব পাৰে আৰু এয়া আকৌ এখন ভাজি, ভোল আৰু আলু। আৰু ডিম ভাত। আৰু এয়া হৈ গ'ল আমাৰ টিফিন ৰেডি। তেতিয়ালৈকে কুকাৰৰ পানী বইল হৈ গ'ল আৰু আপোনালোকে ধৰিব পাৰিছেনে চাওকচোন, এয়া ওপৰেদি ভাপ ওলাইছে। এতিয়া আমি কি কৰিম, এই সৰু সৰু কাপকেইটা এনেকৈ কুকাৰৰ যিটো নলী থাকে তাতে বহাই দিলোঁ আৰু এখন সৰু প্লেটেৰে এনেকৈ ঢাকি দিছোঁ। এতিয়া পিঠাটো হয় মানে মই আৰু দুটামান কাম কৰি লওঁ। এজ ইউজুৱেল বাচন ধোৱা, সিমান কৰি বেয়া আপোনালোকে ভাবি চাইছে লাগিব। ভগৱানে কিন্তু মাইকী মানুহক মাল্টিটাস্কিঙৰ এটা বিশেষ পাৱাৰ দিছে। মাইকী মানুহে কিন্তু একেলগে বহুতকেইটা কাম চম্ভালি থাকিব পাৰে। আপোনালোকেও ভাবেনে তেনেকৈ? এতিয়া চাওকচোন, ইয়ে ছাইডেৰে ভাপ ওলাই আহিছে, তাৰ মানে পিঠাটো হৈ গৈছে। এতিয়া কৰিম কি, এখন কাপোৰেৰে ধৰি প্লেটটো আঁতৰাই ল'লোঁ আৰু সাৱধানেৰে কাপটো কুকাৰৰ পৰা নমাই আৰু এটা কাপ এনেকৈ উঠাই দিম। চেম প্ৰচেছ ৰিপিট কৰি আমি আটাইকেইটা পিঠা বনাই ল'ম। ইতিমধ্যে আপোনালোকে গম পাইছেই চাগে, মই বনাই আছোঁ কুকাৰত ভাপত দিয়া পিঠা। এতিয়া হাজবেণ্ডৰ কাৰণে এটা সৰু টিফিনত পেক কৰিছোঁ ড্ৰাই ফ্ৰুটছ। এয়া মোৰ টিফিন, যিহেতু ময়ো ওলাই যাম। আৰু এয়া ফাইনেলি পিঠা। এয়া চাওক, অলপ ঠাণ্ডা হোৱাৰ পিছত নিজে নিজে ধুনীয়াকৈ এৰি গৈছে। এই পিঠাকেইটা আকৌ মই টিফিনত পেক কৰিছোঁ তুলতুলৰ কাৰণে। তুলতুল ক'তো নাযায়, যিহেতু আমি ঘৰত নাথাকিম, আইতাকে তাক টিফিনটো দিব। ফাইনেলি মই যাওঁ গা ধুবলৈ। এয়া কাপোৰ উলিয়াই থৈ দিছোঁ, তুলতুলকো গা ধুৱাই দিম একেলগে। এতিয়া খোৱাৰ টাইম, তুলতুলক মই খুৱাই আছোঁ, ময়ো খাই ল'ম, তাৰপিছত ওলাই যাম। এয়া মই ওলাই আহিলোঁ। ৰাস্তাটো চাওকচোন। মই ক'লৈ আহিছোঁ বাৰু জানেনে?
মই আহিছোঁ বামুণী মৈদাম NSIC স্কিল ডেভেলপমেণ্ট অফিচলৈ। আজি আপোনালোককো দেখুৱাওঁ বলক মই এই অফিচলৈ কিয় আহি থাকোঁ আৰু কি কৰি আছোঁ মই। এইটো হ'ল অফিচ কাম ট্ৰেইনিং চেণ্টাৰ স্কিল ডেভেলপমেণ্ট। এয়া আহিলোঁ, আমি ইয়াতে আহি চবে পাঞ্চ কৰিব লাগে আৰু যাবৰ সময়তো পাঞ্চ কৰি ওলাব লাগে। এইফালে বহুত ক্লাছ দেখিছে, ক্লাছ হৈ আছে, এইটো আমাৰ ক্লাছ। মই ইয়াতে শিকি আছোঁ ফেশ্বন ডিজাইনিং। এয়া আমাৰ ক্লাছৰুম, ক্লাছ চলি থকা অৱস্থাত। এয়া মেম, মোৰ কিন্তু ব্যক্তিগতভাৱে তেওঁৰ প্ৰশিক্ষণ বহুত ভাল লাগিছে। এয়া টিফিন খাই ল'লোঁ। টিফিন খোৱাৰো টাইম থাকে কাৰণ আমি 4 ঘণ্টা থাকিব লাগে তাতে। টিফিন খাই উঠি এয়া আৰু অলপ কাম কৰি লওঁ আৰু 1:30 বাজি গ'ল, আমি এতিয়া ওলাই আছোঁ। পাই গ'লোহি ঘৰ। এয়া তুলতুলাৰ এক্সাইটমেণ্ট চাওকচোন মোক দেখি। কি খালিছা? কি খালা তুমি? ওপৰত চোৱা। কি খালা? কি খালা? মই টিফিন খালোঁ। টিফিনত কি আছিলে আজি? কেচেল পিঠা। কেচেল পিঠা। মই ভাল নাপাইছিলোঁ, মই নাখাওঁ। কিয়? তুমি দেখোন ভালেই পোৱা। চুইট নহয়ছিল যে। চুইট হোৱা নাই? মইতো চুইটে দিছোঁ লটছ অফ। কাইলৈ আৰু বেছি চুইট দি বনাম, অ'কে? তেতিয়া ভাত পাবা? অ'কে। এতিয়া মা বেটা টাইম, আমি দুই অলপ খেলিম, ভাত খাম, আৰাম কৰিম আৰু আপোনালোকক লগ পাই আছোঁ অহাটো ব্লগত। আমাৰ ভিডিঅ'টিক মৰম দিব বুলি আশা কৰিলোঁ আৰু আগলৈ লৈ আহিছোঁ বহুত নতুন নতুন কণ্টেণ্ট। বাই বাই।